কোনে কি কৰিছে, কেনেকৈ কৰিছে আৰু কিয় কৰিছে, এইবিলাকৰ পৰা আপুনি যিমান দূৰত থাকিব সিমান সুখত থাকিব। এই কথাটো গাঁঠি বান্ধি লওক। আপোনাৰ অন্তৰৰ দুখৰ কথাবোৰ কাকো নুশুনাব। এইটোৱে তামাচা বনাবলৈ দেৰি নালাগে। আপোনাৰ ঘৰৰ কথা বাহিৰৰ মানুহক ক'বলৈ নাযাব। আপোনাৰ বন্ধুকো সীমিতভাৱে কওক। যদি কালিলৈ তেওঁ শত্ৰুলৈ পৰিণত হয়, তেতিয়া যাতে আপোনাক লোকচান কৰিব নোৱাৰে। আপোনাৰ আঙুলিকেইটাৰ ব্যৱহাৰ সদায় আপোনাৰ ভুল গণিবলৈ কৰক, আনৰ ওপৰত আঙুলি টোঁৱাবলৈ নহয়। তিৰোতা মানুহৰ বয়স আৰু পুৰুষৰ উপাৰ্জন কেতিয়াও সুধিব নালাগে, কাৰণ তিৰোতা মানুহে নিজৰ কাৰণে কেতিয়াও জীয়াই নাথাকে আৰু পুৰুষে কেতিয়াও নিজৰ কাৰণে উপাৰ্জন নকৰে। কোনো কাৰণতেই হওক বা কোনো কথাই হওক চিন্তা নকৰিব, খং নকৰিব, জোৰকৈ কথা নক'ব, মন শান্ত ৰাখিব, বিচাৰ কৰিব আৰু নিৰ্ণয় ল'ব। কথাত কথা বাঢ়ে, চুপ থাকিলেহে সমস্যা শেষ হয়। কষ্ট অকল আপোনাৰেই হ'ব আৰু দুখো আপোনাৰেই হ'ব। মন শান্ত ৰাখিলেহে সুখো আপুনিয়েই পাব। সুখী হোৱাৰ মূল মন্ত্ৰ, য'ত কদৰ নাই তালৈ নাযাব, যিটো হজম নহয় সেইটো নাখাব। জীৱনত সমস্যা আহিলে ভয় নাখাব। জলবায়ুৰ দৰে যি সলনি হয় তেওঁক বন্ধু নবনাব। মনত ৰাখিব, এইটো আমাৰ ভ্ৰম যে এদিন চব দুখ দূৰ হৈ যাব আৰু তেতিয়া আপোনাৰ মন প্ৰসন্ন হ'ব। আচলতে এইটোহে, আপুনি আপোনাৰ মনটো প্ৰসন্ন ৰাখক, চব দুখ নিজে নিজেই দূৰ হৈ যাব। সদায় হাঁহি থাকিব, কেতিয়াবা নিজৰ কাৰণে আৰু কেতিয়াবা আপোনজনৰ কাৰণে।